বন্ধু বান্ধৱীসকল কি খবৰ ভালে আছেনে মই ভালে আছোঁ মই বৰ্তমান গুৱাহাটী আমিনগাঁৱত আছোঁ এয়া আমাৰ ইয়াত ব্ৰহ্মপুত্ৰ নদীৰ এইটো মাছ আমাৰ ইয়াত কয় বৰলীয়া মাছ একদম মানে বহুত টেষ্টি হয় মাছটো এই মাছটো কিহেৰে বনাম আপোনালোকক দেখুৱাই থাকিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব মাছটো ভাজি আছোঁ সৰু মাছখিনি এনেকৈ ভাজি পেলাই থৈ দিছোঁ তাৰপিছত বনাম কিহেৰে বনাম আপোনালোকক দেখুৱাই আছোঁ পিঁয়াজখিনি কাটি থলোঁ এনেকৈ পিঁয়াজখিনি কাটি মিক্সিত পেষ্ট কৰি থৈছোঁ নহৰু আদা জলকীয়া শুকান জলকীয়া তাৰপিছত এয়া পিঁয়াজখিনি দি দিলোঁ তাৰপিছত এতিয়া পেষ্ট কৰি থোৱা মছলাখিনি দিম এতিয়া তাতে ৰং গুড়া দিম দি অলপ লৰাই দিম নিমখ দিম ইয়াতে মছলাখিনি কৰি ভাজি থোৱা মাছখিনি দিলোঁ এনেকৈ লৰাই আছোঁ নিমখো দিলোঁ নিমখটো লৰাই দিলোঁ মছলা এনেকৈ এতিয়া মছলাৰ পানীখিনি দি দিম মছলাৰ পানী দিম লাগি যোৱাৰ পিছত মছলা পানী দি দিলোঁ ইয়াতে অলপমান 10 মিনিটমান উতলাৰ পিছত ধনিয়াৰ পাত দিম হেল্ল' বন্ধু বান্ধৱীসকল মোৰ বনাইছিলোঁ মাছ এয়া হৈ গ'ল এনেকুৱা গ্ৰেভি টাইপৰ শুকানকৈ বনাইছোঁ আপোনালোকেও এনেকৈ বনাই খাব পাৰে যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব জয় আই অসম।